এইটো হ'ল মজিয়া, এইটো হ'ল মজিয়া। এই মজিয়া চাফা কৰিবলৈ আৰু এই ঘৰখন পুনৰ আৰম্ভ কৰিবলৈ আপুনি টকা 15,000 হেৰি দিছে, টকা 15,000। প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এটা কথা মই আপোনাক জনাই থৈছোঁ, যেতিয়ালৈকে আপুনি 10 লাখ টকা এটা পৰিয়ালক নিদিব তেতিয়ালৈকে কিন্তু মই আপোনাৰ লগত লাগি থাকিম, আপোনাৰ বিৰুদ্ধে বা আপোনাৰ ওচৰত মই চিঞৰি থাকিম। আৰু যেতিয়ালৈকে আপুনি পৰিয়ালবিলাকক প্ৰকৃত অৰ্থত চৰকাৰে সহায় নকৰিব তেতিয়ালৈকে কেতিয়াও সুদাই এৰি দিয়া নহয়। এইবোৰ ভিতৰত অৱস্থা নাইকিয়া হৈ গ'ল ভিতৰত। এইবিলাক হ'ল মানে এখন ঘৰৰ এতিয়া অৱস্থা। বানপানীৰ পাছত এতিয়া ঘৰৰ অৱস্থাটো এইটো হ'ল, এইটো হ'ল ঘৰৰ অৱস্থা। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ঘৰখন যেতিয়া এনেকুৱা হৈ গ'ল তাৰপিছত আপুনি টকা 15,000 দিছে, এই টকা 15,000 পৰিয়ালটোৱে কি কৰিব আপুনি নিজে চাওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইটো হ'ল এটা মানুহৰ ঘৰৰ, এজন মানুহৰ ঘৰৰ এইটোৰ মজিয়াখন, শোৱা ৰুমৰ মজিয়াখন। এইটো ওলাইছে তাৰমানে ইয়াত পৰা যিখিনি পলস আছে পলসবিলাক টানি নিয়াৰ পাছত ওলোৱা এইটো ঘৰ। আপুনি এই ঘৰটোৰ কাৰণে এতিয়া তৎকালীনভাৱে টকা 15,000 দিছে। মোক কওকচোন, এই তুলিখন, এই বিচনাখন, এই আলমিৰাটো, এই চোফা ছেটটো, এই টিভিটো চব যিবিলাক নষ্ট হৈ গ'ল, কোনটো আপোনাৰ টকা 15,000 কি কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? মই স্পষ্টকৈ সেইকাৰণে আপোনাক জনাব খুজিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে 15,000 নহয়, আমাৰ প্ৰত্যেকটো পৰিয়ালক যাৰ ভিতৰত পানী সোমাই বৰবাদ কৰি থৈ গ'ল, আপোনালোকৰ নিশ্চয় এছেছমেণ্ট এতিয়া ওলাব। আমাৰ চৰকাৰৰ এছেছমেণ্ট এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইটো হ'ল মানুহৰ ঘৰ। এইটো চাওক, এইটো ময়ো বৰ আঠা লগাবলৈ এতিয়া বেয়া পাইছোঁ, ৰুবলৈও পানী নাই। এইটো চব মানুহৰ ঘৰৰ, এইখন মানুহৰ ঘৰ, যিখন ঘৰৰ ড্ৰয়িং ৰুম মানুহ বহিছিলে সেইখনত ইয়ালৈকে বোকা উঠিছিলে, ইয়ালৈকে পলস পৰিছিলে। এতিয়া পলসটো ৰৈ গৈছে ইয়াত, দেখিছেনে? এইটো চাই ল'লে ভাল হয়। পলসটো পৰিছিলে ইয়ালৈকে। এতিয়া আপুনি এই পৰিয়ালটো চাওকচোন, এই চোফাখন আপুনি চাওক, এই চোফাখন আপুনি চাওক, চকীখন আপুনি চাওক, ওচৰত ক্লজ কৰি দিয়া না, চকীখন আপুনি চাওক, এইখন এতিয়া মাৰি এডাল দিয়াচোন, মাৰি এডাল সৰুকৈ দিয়া। এইডাল আপোনালোকে চাওক, এইখন হ'ল চকী, চোফা, আৰু এই চোফাখনত পৰি আছে এয়া পলস, এয়া পলস, দেখিছেনে? ভাইটি ভিডিঅ'টো আহিছে নাই চাই লোৱা। এই বস্তুটো বুজি উঠিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। ইয়াত দেখিলে এয়া এখন চকীৰ ওপৰত পৰি থকা পলস, এয়া পঢ়া কিতাপ পত্ৰৰ ভিতৰত এইটো অৱস্থা। এইটো হ'ল মজিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া। টকা 15,000 আপোনাৰ কি ক'ম, আপোনাৰ 1 মিনিটৰ খৰচ, আপোনাৰ 1 মিনিটৰ খৰচ টকা 15,000। আপুনি আমাৰ এটা পৰিয়ালক, গোটেই ভাগি যোৱা পৰিয়াল এটাক আপুনি দিব খুজিছে টকা 15,000। এই টকা 15,000ত এটা পৰিয়ালে ঘৰখনে চাফা কৰিব নোৱাৰিব, বাকীটো বাদেই দিলোঁ, ঘৰখনে চাফা নহ'ব। তদুপৰি চকী কিনিব লাগিব, মেজ কিনিব লাগিব, বিচনা কিনিব লাগিব, তুলি কিনিব লাগিব, বাচন বৰ্তন লৈ গ'ল সেইবিলাক কিনিব লাগিব। টকা 15,000ত মুখ্যমন্ত্ৰী ডাঙৰীয়া
এই পৰিয়ালটোৱে কেনেকে কি কৰিব কওক। আপুনি হয়তো ক'ব যে নহয় আমি আৰু ক্ষতিপূৰণ দিম নহয়, গৰুৰ ক্ষতিপূৰণ, ছাগলীৰ ক্ষতিপূৰণ, গৰুৰ ক্ষতিপূৰণ, ছাগলীৰ ক্ষতিপূৰণ বা অন্য যিখিনি বস্তু লোকচান হৈছে সেইটো বাদেই দিয়ক। আপুনি ভিতৰৰ এই যে আমাৰ চব বিচনাবিলাক গ'ল, তুলিখন গ'ল, আমাৰ গাৰুবিলাক গ'ল, বিচনা চাদৰখন গ'ল, আমাৰ চোফা ছেটটো গ'ল, তাৰ ওপৰত থকা কুচনটো গ'ল, আমাৰ গাঁওখনৰ একেবাৰে এনেকুৱা এঘৰ মানুহ, আমি দুখীয়া মানুহবিলাকৰ কাৰণে গডৰেজ এটা, আলমিৰা এটা কিনো, সেইটোৱে বহুত ডাঙৰ বস্তু। আপোনালোকৰ কাৰণে সেইটো হাতৰ মলি, আমাৰ কাৰণে সেই আলমিৰাটো আমাৰ জীৱনৰ এটা ডাঙৰ সম্পত্তি, সেইটোও গ'ল। আৰু তাৰপিছত আপুনি টকা 15,000 দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। মই সেইকাৰণে এই আঠা লগা এই মাটিটো আপোনাক বাৰম্বাৰ দেখুৱাই আছো। এই মাটিটো আপুনি চাওক, এই মাটিটো চালেই বুজি পাব এই মাটিটো চাফা কৰিবলৈকে আপোনাৰ 15,000 টকাৰে নোজোৰে, বাকীবিলাক বাদ দিলোঁ। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ কৈছো যে আপুনি আমাক প্ৰতিটো ঘৰৰ কাৰণে 10 লাখকে দিব লাগিব। বেলেগ কথা নাজানো, মোৰ সমষ্টিত দিবই লাগিব, আৰু নহ'লে মই আপোনাক দিগদাৰ কৰি থাকিম, এইটো খাটাং থাকিম।